জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দাক চিঞৰি আছোঁ এইবিলাকৰ কোনো অৰ্থ নাইকিয়া কৰি পেলালে একাংশ এছাম ধুৰন্ধৰ কেৱল মাত্ৰ লাইক ছাবস্ক্ৰাইব আৰু ভিউজ কেইটামানৰ আশাত জুবিন দাৰ সেই ৰৈ ৰৈ বিনালে চিনেমাখন একেবাৰে শেষ কৰি পেলালে। সকলোকে নমস্কাৰ। আপোনালোক সকলোৱে জানে জুবিন দাৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে বৰ্তমান সময়ত বেলেগ ধৰণেৰে পাইৰেচি হৈছে, বাৰে বাৰে ভাইৰেল হৈছে, বাৰে বাৰে পাইৰেচি কৰিছে। নভবা কথাও হঠাতে হয় চাগে পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে ইটোৰ পিছত সিটো ইউটিউব চেনেলত বাৰে বাৰে আপোনালোকে দেখিলে গমেই পাব, ইউটিউবত চালে গমেই পাব, আপোনালোক সকলোৱে ফেচবুক ইত্যাদি ছ'চিয়েল মিডিয়াসমূহত দেখিয়ে আছে যে কিমান পাইৰেচি হৈ আছে জুবিন দাৰ ৰৈ ৰৈ বিনালে নামৰ চিনেমাখন। এতিয়া কথাটো হ'ল ইমানখিনি ষ্ট্ৰিক্ট হোৱাৰ পিছতো জুবিন দাই নিজে কৈ থৈ গৈছিলে, এটা সময়ত কৈছিলে যে অসমীয়া ছবি বুলি নহয়, কোনো ছবি পাইৰেচি হ'ব আচলতে নালাগে। আৰু সেই জুবিন দাৰে বৰ্তমান সময়ত ছবিখন পাইৰেচি কৰি সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে, সম্পূৰ্ণৰূপে শেষ কৰি পেলালে। এই যে আমাৰ মানুহৰ এটা ঢৌ উঠিছিল নহয়, জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ, সেই জাষ্টিছ ফৰ জুবিন গাৰ্গৰ মূল্য একেবাৰে নাইকিয়া কৰি পেলালে এই ছবিবিলাক পাইৰেচি কৰি। জুবিন দাৰ শেষৰখন চিনেমা হিচাপে জুবিন দাই কৈ থৈ যোৱা কথাষাৰ যদি ৰাখিব নোৱাৰিলে কোনো চিনেমাই কৰিব নালাগে, কিন্তু জুবিন দাৰ চিনেমা হিচাপে আৰু কৰিব নালাগিছিলে। আমি যেনেকৈ জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ চিঞৰি আছোঁ এইবিলাকৰ কোনো অৰ্থ নাইকিয়া কৰি পেলালে একাংশ এছাম ধুৰন্ধৰ কেৱল মাত্ৰ লাইক ছাবস্ক্ৰাইব আৰু ভিউজ কেইটামানৰ আশাত জুবিন দাৰ সেই ৰৈ ৰৈ বিনালে চিনেমাখন একেবাৰে শেষ কৰি পেলালে। গাখীৰৰ বেপাৰো বেপাৰ, গানৰ বেপাৰো বেপাৰ, খালি বেচিব লাগে। গতিকে এতিয়া আমি এটা কথাই ক'ব বিচাৰিছোঁ, পাইৰেচি সম্পূৰ্ণৰূপে বন্ধ কৰক। পাইৰেচি যিকেইটা আমাৰ জুবিন দাৰ যিকেইটা হত্যাকাৰী, সেই হত্যাকাৰীকেইটাৰ লগতে মই তুলনা কৰিব বিচাৰিম এই জুবিন দাৰ চিনেমাখন পাইৰেচি কৰা এই ধুৰন্ধৰ কেইটাক, সেইকেইটাও হত্যাকাৰী, কিন্তু মই এইটো কথা স্পষ্টভাৱে ক'লোঁ। আৰু এটা কথা কি, এই যে ছ'চিয়েল মিডিয়াত ফেচবুকত যে পষ্ট লিখিলেই যে এওঁলোকক যে এৰেষ্ট কৰি আছে, বিভিন্ন জেগাত আজি জুবিন দাৰ ন্যায় বিচাৰিলে যে এৰেষ্ট হৈ আছে, কিবা বুলি ক'লে যে এৰেষ্ট হৈ আছে, সেই স্মাৰ্ট পুলিচ বৰ্তমান সময়ত ক'ত গ'ল? জুবিন দাৰ এই যে যিটো বিষয়টো, এই যে পাইৰেচি হৈ আছে ছবিখন, গোটেই ছবিখন কেনেকৈ পাইৰেচি হৈ গৈছে, তাত কিন্তু স্মাৰ্ট পুলিচে এতিয়ালৈকে একো ধৰণৰ তেওঁলোকে কোনো কাৰুকাৰ্য হাতত লোৱা আমি দেখিবলৈ পোৱা নাই। আৰু কিয় তেওঁলোকে ষ্ট্ৰিক্ট হোৱা নাই যে যোনে নেক্সট টাইমৰ পৰা পাইৰেচি কৰিব, যোনে দিব সেইসকলক এৰেষ্ট কৰিম বুলি কিয় ক'ব পৰা নাই এতিয়ালৈকে? তাত কিন্তু আমাৰ প্ৰশ্ন আছে। এতিয়া আপোনালোকে দেখা পাইছে ষ্ট্ৰিক্ট নোহোৱাৰ কাৰণে আজি জুবিন দাৰ চিনেমাখন ইটো ইউটিউব চেনেলত দিয়ে, 30-40 হাজাৰ 2 লাখ 3 লাখ ভিউজ আহিছে, সেইটোত ডিলিট কৰে, আকৌ বেলেগ এটা বেলেগ এটা চেনেলত আপলোড হৈ যায়। গতিকে এই কথাবিলাক আচলতে কেনেকুৱা ধৰণৰ? আমি প্ৰকৃত জুবিন অনুৰাগী হিচাপে এই কথাখিনি মানি ল'ব নোৱাৰোঁ কেতিয়াও, যে জুবিন দাৰ নাম ব্যৱহাৰ কৰি, জুবিন দাৰ নাম লৈ নিজৰ ইউটিউব চেনেল এটা খুলি এই 2টা ভিউজ 3টা ভিউজৰ কাৰণে, 2টা ছাবস্ক্ৰাইবাৰৰ কাৰণে জুবিন দাৰ চিনেমাখন পাইৰেচি কৰিব আৰু চালা জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকিব। জুবিন দাক ইমানেই ভাল পায় নেকি? জুবিন দাৰ চিনেমাখন যে পাইৰেচি কৰিছে, কিহৰ কাৰণে কয় জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ? কিহৰ কাৰণে লিখিছে সেইবিলাক? তেতিয়াহ'লে যদি ইমানে যদি ভাল পায়, তেতিয়াহ'লে জয় জুবিন দাক কৈ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কয় জুবিন দাৰ চিনেমাখন পাইৰেচি কিয় কৰিব লগা হ'ল? তাত আমাৰ প্ৰশ্ন আছে। আমি ক্ষুভিত আচলতে জুবিন দাৰ। আমি এটা কথাই ভাবি আছোঁ, প্ৰত্যেকগৰাকী অনুৰাগীয়ে বৰ্তমান সময়ত এটা কথাই ভাবি আছে, যিসকল প্ৰকৃত অনুৰাগী সেইসকলে, যে জুবিন দাই বৰ্তমান সময়ত ইটোৰ পিছত ইটো অভিলেখ সৃষ্টি কৰিছে। আজি জুবিন দা আমাৰ মাজত নাই, জুবিন দাৰ মৃত্যু হৈছে, তাৰপিছতো কিন্তু জুবিন দাৰ প্ৰত্যেকটো আজি জাষ্টিছ ফৰ জুবিন গাৰ্গে এটা বৃহৎ ডিজিটেল আন্দোলন ৰূপে তেওঁলোকে অভিলেখ গ্ৰহণ কৰিলে। আৰু আজি যদি চাবলৈ যায় ৰৈ ৰৈ বিনালেখনক আমি আজি বিশ্বৰ কিমানখন দেশে বিচাৰিছে, তাৰপিছতো আমি এটা কথাই বিচাৰি আছোঁ যে জুবিন দাৰ ৰৈ ৰৈ বিনালে নামৰ শেষ চিনেমাখনে যাতে পৃথিৱীৰ ভিতৰত অভিলেখ সৃষ্টি কৰে, আন যাতে কোনেও সেই ৰেকৰ্ড ভাঙিব নোৱাৰে। কিন্তু এছাম লোকে তাৰ বিৰোধিতা কৰি এই যে পাইৰেচি কৰিছে, কথাবিলাক কিন্তু ভাল লগা নাই। আমি সকলো ক্ষোভান্বিত আচলতে। গতিকে সেইকাৰণে কথাবিলাক ডাঙৰকৈ ওলাই গৈছে। আপোনালোকক এটা কথা আহ্বান জনাইছোঁ, এটা কথা অনুৰোধ জনাইছোঁ যে আপোনালোকে জুবিন দাৰ ফটোখন পাইৰেচি নকৰিব। কাৰণ দাদাই কষ্ট পাব, দাদাই মনত কষ্ট পাব। সেই দাদাক আমি ভগৱান হিচাপে ভাবোঁ, যি দাদাৰ কাৰণে আমি জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি বিশ্বৰ ভিতৰত, পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ ডিজিটেল আন্দোলন আমি গঢ়ি তুলিলোঁ। তাৰপিছত যদি আমি এনেদৰে যদি জুবিন দাৰ ছবিখন পাইৰেচি কৰোঁ, আমি কি ভাবি আছোঁ আপোনালোকে কওকচোন? আমিতো এইটোৱে ভাবি আছোঁ ন, যে জুবিন দাৰ চিনেমাখনে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ অভিলেখ সৃষ্টি কৰক, যাতে সেই ছবিখনক কেতিয়াও কোনেও ৰেকৰ্ড ভংগ কৰিব নোৱাৰে। গতিকে আপোনালোকে যদি এনেধৰণে পাইৰেচি কৰে, তেতিয়াহ'লে কেনেদৰে এই কামখিনি সম্পূৰ্ণ হ'ব? গতিকে আপোনালোকলৈ অনুৰোধ, আপোনালোকলৈ আহ্বান যে আপোনালোকে এই কামখিনি নকৰিব। প্লিজ কৈছোঁ, আপোনালোকে যদি কোনোবাই চাই আছে
পাইৰেচি কৰা আপোনালোকে ডিলিট কৰি দিয়ক আৰু দাদাৰ কাৰণে কমচে কম আপোনালোকে এই সকলোবিলাক বন্ধ কৰি দিয়ক ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাব কেতিয়া এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ সাঁতুৰিব পাৰিমনে তই ঠিকে আছনে একো নহয় একো নহয় চালা হাৰ্ট থ্ৰব তই কেতিয়া ৰৈ যাবি নেকি এয়াই নেকি আপোনালোকৰ জুবিন প্ৰেম এয়াই নেকি জুবিন দাক লৈ আপোনালোকৰ ভাল পোৱা শ্ৰদ্ধা যি জুবিন দাৰ কাৰণে আমাৰ প্ৰত্যেক অনুৰাগীয়ে জাষ্টিছ ফৰ জুবিন গাৰ্গ জয় জুবিন দা বুলি কৈ জাষ্টিছ ফৰ জুবিন গাৰ্গক এটা বেলেগ ৰূপ দিলে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ ডিজিটেল আন্দোলন ৰূপে এটা ৰূপ দিলে সেই জুবিন দাৰ যিখন শেষ ছবি তেখেতৰ সপোনৰ ছবি সেই ছবিখনক আমি সকলো প্ৰকৃত অনুৰাগীয়ে কি বিচাৰিছোঁ যে জুবিন দাৰ ইমানখিনি অভিলেখ এই যে ৰৈ ৰৈ বিনালে নামৰ শেষৰ চিনেমাখনেও যাতে এটা অভিলেখ সৃষ্টি কৰিব পাৰে পৃথিৱীৰ ভিতৰত যাতে কোনেও সেই ৰেকৰ্ড ভংগ কৰিব নোৱাৰে কিন্তু একাংশ মানুহে নিজৰ দুটা লাইক ছাবস্ক্ৰাইবৰ কাৰণে জুবিন দাৰ সেই শেষৰ চিনেমাখন পাইৰেচি কৰি সকলোবিলাক ধ্বংস কৰি দিলে গতিকে ইয়াৰ পৰা এটা আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ আপোনালোকক যাতে আপোনালোকে এই কামখিনি নকৰিব দাদাৰ যিটো সপোন সেই সপোনটো সপোন হৈ থাকিব দিয়ক সপোনটোক যাতে আমি সাকাৰ ৰূপ দিব পাৰোঁ তাৰ কাৰণেহে আমি চেষ্টা কৰিব লাগে দাদাৰ সপোনবিলাক ধ্বংস কৰিবৰ কাৰণে আমি এইবিলাক দি লাভ নাই গতিকে মই এটা কথাই ক'ম শেষত জুবিন দাৰ হত্যাকাৰী যিমান দুখী সিমানে কিন্তু জুবিন দাৰ এই চিনেমাখন ভাইৰেল কৰা বা পাইৰেচি কৰাখিনি সিমানেই দুখী গতিকে আপোনালোকে কামখিনি নকৰিব